হ'ল যে পিলিঙীয়া চলা ল'ৰাগিলাই যে শিখৰ খায় হয় মাজে মাজে বাকী কৰে নেকি? দাদা বাকীৰ বহীটো দেখাম নেকি আপোনাক? নাই নাই, গম পাইছোঁ মানে কেনেকুৱা ধৰণৰ বাকী কৰাৰ পিছত সিহঁতে কি বাহানা মাৰে? বাকী খোৱাৰ পিছত সিহঁতৰ বাহানা প্ৰথম হ'ল, দাদা পইচাটো কালি দিম, দি যাম। মোৰ তাহাঁলোকক প্ৰশ্ন এটা, কালি যদি দিব পাৰে তই আজি কিয় বাকী কৰি আছ? হয়নে? মানি ল'লো বাকী খুব নিলে, গুৰুত্বপূৰ্ণ কথা এইটো। বাকী নিলে, তাৰ বাকী নিয়াৰ পিছদিনা যদি খোজো, ধৰি লওক একদিন গ'ল, তাৰ পিছদিনা খোলো, আনিব পাহৰিলোঁ, লম্পেনটোতে থাকি গ'ল, পইচাটো দে মানিলোঁ। তাৰ পিছত দিনা আহি যদি সোধো বাকীটো নিদিলি, ঘৰত বহুত চিৰিয়াছ, আৰ্থিকভাৱে দুৰ্বল, মই দিব পৰা নাই, মই সোমবাৰে দি দিম। গ'ল, চব বাদ দিলোঁ। সোমবাৰ আহিল, সোমবাৰ গেলোঁ, কয় মই অমুক জাগাত যাব লগা হ'ল, তিৰিক লৈ, তিৰিৰ চিৰিয়াছ, মই দিব নোৱাৰিলোঁ। এই বাহানা মানে এটাৰ ওপৰত এটা চলিয়ে থাকে। নহয়, মই শুনিছিলোঁ আৰু এদিনা এই বাকী খাই যে চলিবোৰ কেৰেলাত গুচি যায়, হয়, সেইটো মানে ৰেচন বাকী খাব, 4-5 হাজাৰ টকাৰ বাকী কৰিব, কৰি কিনে হঠাৎ এদিন টালি টোপোলা বান্ধি কিনে উঠা, বোলে ক'ত গুচি গ'ল, গুজৰাট গুচি গ'ল, কেৰেলা গুচি গ'ল। সেইটো চলে, সেইটো খুব চলে, এনেকুৱা ধৰণৰ কেছ হয় নেকি? খুব চলিছে। এই ৰিচেণ্টলি 2 দিনমান আগত হ'ল ঘটনাটো, গুচি গ'ল। পিছত তাক ফোন মাৰিলোঁ, কয় দি আছোঁ, তই মোক কি কয় সেইখন, তই পইচাৰ কথা কৈ মোক ফোন মাৰ, অভদ্ৰ নেকি? মোকে গালি পাৰে, মোৰ পৰা 4,000 টকাৰ বাকী খাই গ'ল আৰু মোকে গালি পাৰে, চাওক আপুনি। আচ্ছা, আৰু এটা খুব আৰু তাৰ পিছত আহিব, ধৰি লওক 5-6 মাহ কাম কৰি আহিব, তাৰপিছত আহি কিনে কি চাল চাব, আপোনাকো দেখাত তেনেকুৱাই লাগি আছে।